নমস্কাৰ অসমবাসী, মই দেৱাশিষ কলিতাই মোৰ প্ৰথমটো ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ ভাষাটো শুনি কিজানি আপোনালোকে গমেই পাইছে মই বজালীৰ ল'ৰা, গতিকে মোৰ ভাষাটোত অলপমান কথিত হেন থাকোঁ, কোনেও যাতে বেয়া নাপায়। বহুত দিন আগৰ পৰাই ভাবি আছিলোঁ ব্লগ কৰিম, কিন্তু সাহস হোৱা নাছিল। আজি বহুত সাহস বুকুত বান্ধি কিবাকৈ কেমেৰাৰ আগত আহিছোঁ, গতিকে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে দায় দোষ নধৰিব। যিহেতু প্ৰথম ব্লগ, এক্সপিৰিয়েঞ্চ নাই, আপোনালোকৰ মাজত থাকি শিকিমো, যি পাৰোঁ দেখে যাম। গতিকে ভিডিঅ'টোত সঁহাৰি দিব, আপোনালোকৰ সঁহাৰি পালি মই নেক্সট ভিডিঅ' বনাবৰ নিশ্চয় চেষ্টা কৰিম। বাকী ভিডিঅ'টো কেনে পালাক কমেণ্টত জনাব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ কামনা কৰি আজিৰ এই প্ৰথম ব্লগটো মই ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে আশীৰ্বাদ কৰক যাতে মই নেক্সট ভিডিঅ' বনোৱাৰ কাৰণে সাহস পাওঁ। ধন্যবাদ।